তে খা 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 প্ৰাঞ্জিত কি কওক যে কয় যা এ বস্তু খাইছো ৰ দেউতা দুনিয়াৰ পুখুৰী না আমাৰ পুখুৰী দিন চাবা আহিছো ৰ তে পুখুৰী খান্দি পাইবি তই কওঁ কৈছিলি গাইটো লাগ দিবা আহিছিলো তাকেতো মস্ত ৰতে অলপ বহি লওঁ যো বহিবি নেকি আৰু তই বহো যা অলপ ঘৰত যাই কিনো কৰিবি কাম কৰিব লাগিব তাকেতো বহুত দেৰি অলপমান বহুবা দিছি এই জিৰণি চেলাটো বনাই কিনি ভাল কৰিছি গৰু চৰু লাগ দিবা আহিলি বৰ গৰম গৰম মস্ত গৰম আপোনাৰ কেপি আছে নেকি আছে ৰ অলপমান খাং ৰ দি ময়ো খাবা পোৱাই নাই দে তাকেতো অলপ খালো এবাৰ লাল নৈয়াও নহয় হৈছে পকততে আকে দে তোৰ অৱস্থা মোৰ অৱস্থা আকে ভাই নামান নেবাই দিয়া মস্ত খকে তোৰে হ'ব দে খাওঁ দে সেই বিষয়ে হাজামাৰ কাৰাকা হেবি কেপি খাই কিয় নাখামে এতিয়া কয় কি ভাবছা তই মই কি ভাবিম আছো আৰু এনেকে দেউতাৰ মানে কামবিলাক চাই আছো তই কি ভেচা পিছে মই আৰু কি ভাবিম আৰু মই আছো দে এটা বৰ ডাঙৰ কথা হৈছে ভাই কি কথা এতিয়া ঘৰৰ পৰা বিয়া পাতবা লাগে বিয়াটো পাতপে লাগব তোৰ তো বয়স হৈছে অকণতো মানে তোৰ সৰু হয়তো নাই না আপিওতো অলপ চনাই কি কৈছা আপিওতো অলপ চনাই আপি চাই আছা নেকি তই 25-26টা আপি চালো বাপাৰে বাপ তোৰ 25-26টা আপি চালি এটা আপিতে পচন্দ এতিয়া কথাটো হ'ল মোকে পচন্দ কৰা নাই না ময়ে কৰিব পৰা নাই আকৌ ধৰিবই পৰা নাই তোৰ বয়স কিমান হৈছে 25 বৈছা তোক মানুহে নাপায় দেখোন তেনেহ'লে 30 হ'ব পাৰে তাতকৈ বেছি নহয় চাং তোৰ বয়সটো চা ক'ত চাবি তোৰ 45 বছৰ হৈছে কি ক'বা আহিছা তই তোৰ কি মানে ছোৱালী এটা লাগব নেকি তই ছোৱালী এটা লাগছিলে ভাই আছে ৰ আমাৰ এই জয়ন্ত কাকতি যি আছে এই জয়ন্ত কাকতি মোক মানে ছোৱালী এটা আছে ছোৱালীটোৰ কথা কৈছি বোলে হেৰি দৰা চৰা পালি লৈ আহিবা বোলো দে হ'ব দে যদি মই মানে দৰা পাওঁ লৈ যাম ভালেই হ'ল তই গাঁৱৰ ছোৱালী ময়ো গাঁৱৰ ছোৱালী তোক পালো তোকে ছোৱালীটো দিম এই ছোৱালীটো চাই লচোন তোৰ পচন্দ হয় না নহয় বা এইটো চাই লচোন বেয়া লগা নাই কিবা দেখোন হেৰিয়ে বেছি চখ কৰিছি নেকি চখ মানে ছোৱালীটো হোষ্টেলত পঢ়া ছোৱালী না এতিয়া ঘৰত আছি মাক দেউতাকে বেয়া পাতি দিব হোষ্টেলত পঢ়া ছোৱালী কাৰোৰ লগত বিয়া হ'ব না কিয় নহ'ব তই কি ধুনীয়াকে মুখৰ গান ধ্যান চলি নহ'ব বয়স বেছি হ'লেও মোৰ মন দুৰ্বল হোৱা নাই না জানো এই বেছি দেৰি কৰিব নালাগে এটা কাম কৰো কালি মানে আমি ছোৱালীটো চাব যাওঁ নেকি হা ছোৱালী চাবা কিহত যাবি কিহত যাবি মানে চাইকেল লৈ যাব লাগিব চাইকেল লৈ যাব নোৱাৰা নতুন কইনাকে চাব যাম আমাৰ খুৰাৰ পুতাকটো বিকাশ ইঞ্জিনিয়াৰিং পঢ়িছে গুৱাহাটীত সি এতিয়া আজি গধূলা আহিব নেকি সি নতুন বাইকৰ এখন লৈছি তাৰ বাইকখন দি যাব পাৰিলে লেভেলটো বাঢ়ে নতুনকে কইনা চাব যাম বাইকটো যাবই লাগব তাকে এটা কাম কৰি আৰু কালি হ'লে আহিবি এই নকে নাই বাটক লৈকে জিৰণি ধৰা টুটি আছে তাকে লৈকে নেকি তাতে আলোচনা কৰি কিন্তু গুচি যাম পুৱা এতিয়া মানে মোক দুটা গালি দিব এই পুখুৰীত হয় মানে মানুহ ৰখি আছে পইচা দিব লাগিব না তাক গৰু চৰু দি মই ঘৰত যাম গৰুলৈ দিলো ৰ দে যাম দে দাদা ঘৰত আছে নে ধনসি দাদা আপনার টাকা আহিছো রব কি সকামত বা আহিলা আপনি যে কৈছিল একদিন আপনার মাজনীৰ কাৰণে ল'ৰা এটা পাইছো ৰব এতিয়া ল'ৰাটো পালি ল'ৰাটো মোক কৈ থাকে বোলে ছোৱালী এটা চাই দি মই সেইকাৰণে আপোনালোকৰ মাজনীৰ মনত পৰি গ'ল বোলে মাজনী আছে দেখোন থাকলে সেইকাৰণে মই ল'ৰাটোক কথা দিলোঁ এতিয়া যদি আপুনি পাৰ্মিশ্যনটো দিয়ে মই ল'ৰাটোক আপোনালোকৰ ঘৰত লৈ আহিব পাৰোঁ পাৰ্মিশ্যনটো দিব পাৰিম ৰ'বা এনেই তোমাৰ ল'ৰাজনে কি কৰে ল'ৰাজনে কি কৰে মানে আপোনাৰ ফাইন বিজনেছ কৰে বিশেষ ল'ৰাজন বেয়া নহয় ভালে ঘৰত মাক দেউতাকে ঠিক আছে তে লৈ আহিবা দিয়ক হ'ব দিয়ক এতিয়া মই কালি তেল লৈ আহিম ৰাতিপুৱা কালি আহিবা নেকি এতিয়া মোৰ বেলেগ কাম এটা আছে কামটো কৰোঁ না দিলাম দে এতিয়া ঠিক আছে দে আহিবা তে কালি না হ'ব দিয়ক ভাড়া কিমান হয় এইখিনিতো সদায় 10 টকা আহিব 10 টকাটো আৰে 10 টকাত আহি থাকোতো সদায় তোমালোকৰ চব মানে কি ৰিক্সা চব ৰিক্সাতে বেলেগ বেলেগ ভাড়া নেকি
হয় সেইটো নহয় একজন আহিলে আমি 20 টকাই ল'ম সেইটো লোৱা যদি লোৱা নলোৱা যদি সেইটো আৰু কৈ লাভ নাই এইটো অলপ ৰাতিপুৱাই প্ৰায় 20 টকা লওঁ এই গলি নহয় তই বুজি অলপ ভালকে যাচোন কেনেকে যাইছে দাদা ধনজিত আহিছ আহিছো দাদা আহা 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 বাবা ধনজিত আহা আহা বাবা আচ্ছা কি ল'ৰা আহিছনে নেকি দাদা ল'ৰা ইজনে কি কৰি আছে তেওঁ ল'ৰাজনে আপোনাৰ গাঁৱতে আপোনাৰ ফালে বিজনেছ কৰি আছে হয় নেকি হয় ঠিকে আছে দে কিবা এটা কৰি থাকিলে হ'ল অ বড় খা ধনজিত হত আহিল নহয় পানী চানী লৈ আছো হেৰি কৰা তোমালোকে অলপ বহা দাদা এইটো লৈ যোৱা ভিতৰৰ পৰা আহিছো ঠিক আছে গৰম বস্তু তাকেতো আৰু টেনশ্যন নাই কাৰেণ্ট নাই জেগাত খাবা আনিলি মই আপুনি মনে নাথাকা তাকেতো কোনে খাবাইছো নহ'লেও অলপ ঠেঙা উঠে দেই পানী আনবা ক'বা আধা ঘণ্টা হ'ল পানী নাই দেখোন খাই ঘৰ মনে নাথাক পিছ নাই নেকি গৰম পানী দেখোন লাইন নহ'ব পাৰে দেই সেইটো কথা কৈ থাকা লাগে না তই এইটো কইনাৰ মা কি দেখাই আছিলে কি কথা কয় সন্মান সন্মান শেষ কৰি ফেলবি তই ঠিকে কৈ আছো দেখাই আছে মাকটো আপুনি কি ক'ব দেখা নহয় দেখা বুলি নকয় মনে নাথাক আচনি সন্মান সন্মান শেষ কৰি ফেলব হেল্ল' কি কি জয়া খাইছি কি জয়া খাইছি চাকাটো বান্ধি দিওঁ মই যাই আছো দে মই এতিয়া কইনা চাব আহিছো খেতিৰ কথা দে বান্ধি দিওঁ মই যাই আছো দে আহা বড় খা চাহ খানি লৈ আহ গৰম খুব পড়ছি গম পাইছ না দাদা বহুত গৰম বৰষুণ যাই আছে নহয় হ'ব দক হ'ব দক
পিছে দাদা আমি বেছি পলম নকৰোঁ হয় নেকি মাজনীক একবাৰ আমি চালি ভাল পালোঁ হয় আৰু তেতিয়া আমি আগবাঢ়িব পাৰিম হ'ব ৰ'বা বৰষা এই বাচনখিনি লৈ যাওক বাকী কামবিলাক চলিছে আপোনাৰ দাদা ঠিকে থাকে চব চলি আছে আৰু এটা কাম কৰা বাচনখিনি থৈ আহি তুমি মাইনাক লৈ আহা দাদা এইজনে মোৰ একমাত্ৰ ছোৱালী ঠিক আছে এটা কাম কৰা তোমালোকে কথা পাতা মই আছোঁ ভিতৰত ঠিক আছে দিয়ক তামোল আহা আহা তোমাৰ নামটো কি মনীষা কি ৰাখ কিমানক লৈ কৰিছ হায়াৰ ছেকেণ্ডাৰী মানে কি ঘৰত কোন কোন আছে দৰা তুমি গম পাইছ কিজানি তোমাৰ কিবা আপত্তি আছে নেকি মই খোলা খুলি কৈছো কথাবিলাক নাকি কথা কি ক সেইটো আচ্ছা হ'ব দা জানা পিছে দাদা আমি যাই থাকোঁ বেছি দেৰি নকৰোঁ আৰু যাবা নেকি মাজনী এটা কাম কৰা মাক মাতি দিয়াচোন দেৰি নকৰোঁ বাকী আপোনাৰ খবৰ মোবাইলটো আছে ফোন কৰিবই দাদা ঠিক আছে ফোন কৰি কিনে জনাই দিলে ঠিক আছে আমি উঠোতে যাবা দে না আৰু আকৌ বেয়া চেয়া নাপাবা ঠিক আছে আমাৰ মাজনী ধৰাৰ কাষত বহা বগা ল'ৰাটোক গে পছন্দ কৰিছে কি কোৱা সেইটো হৈছে আপুনি যি কৰে কৰক নহলে ছোৱালী ঘৰতে বুঢ়ী হৈ থাকিব লাগিব যি কৰে মানে ধজিটো ফোন কৰি জনাব লাগিব না হেল্ল' ধনজিত পঢ়ি না আপিটো চাই আহিলোঁ ৰিজাল্ট দেখোন নায়ে তাকেতো ধনজিতকো ফোন মাৰি আছোঁ ফোন লগা নাই কি কৰা যায় গধূলি তাৰ ঘৰৰ পৰা আহিম দে এবাৰ মই ফ্ৰী আছোঁ এতিয়া মহিলা ঘৰৰ হ'লেও যাব লাগিব কৰিব লাগিব আৰু নহ'লে ইমানকেইটা আপি চালোঁ এতিয়ালৈকে আপি পচন্দ দিয়ে নহয় এইটো যদি নহয় আৰু মই বহুত হতাশা হৈ যাব মোৰ কিন্তু এইটো হ'ব ৰঞ্জিত ভাই কি এই তোৰ এটা বেয়া কথা আছে ভাই তোৰ এইবাৰ বিয়াখন কি কয় ভাই উপায় নাই কি কৰিবি তোৰ বিয়াখন কিহৰ কাৰণে ভাগে জানা না তই মই কিনকে কওঁ তাৰমানে ক'বা ৰাস্তাই নাই তোৰ ধুতিখনৰ কাৰণে এইবাৰো বিয়াখন ভাঙি ধুতিখন আমাৰ অসমীয়াৰ মানে এটা পৰম্পৰা সাজ এটা হয়নে নহয় মই পিন্ধি কিনে গৈছোঁ ছোৱালী চাব যাওঁতে অলপমান ছোৱালীটোতো ডেকা বয়সৰে হ'ব না তাই অলপ বেছি আৰু তোক মডাৰ্ণ মই ছোৱালী জানাৰ কাৰণে কৈছোঁ না বোলে ভালকৈ অলপ ফিটিঙত তুলবি
ফিটিঙতে গৈছোঁ পাঞ্জাবী গৈছোঁ গামোচা নিছোঁ আৰু কি ফিটিং কিন্তু বিয়াখন ভাঙলিও তাৰে মাজত এটা কথা আছে আৰু কি কথাটো কি জানানা ছোৱালীজনী ইয়াক পচন্দ কৰিছে বিকাশো অঁ দে হ'ব দে আৰু কি ক'ম আৰু তাই তই চিন্তা নকৰিবি মই আছোঁ না মই মোটামুটি কৰিহে ৰে আৰু তোৰ এইবাৰ বিয়া ফিক্স কৰিহে মই যাম এই ৰঞ্জিত যাওঁ ঘৰত যাওঁ মই কি কৰোঁ আৰু উপায় নাই হ'ব দে আমাৰ বিকাশৰ কাৰণে হ'লেও হ'ল আৰু দে ঠিক আছে দে এৰো এতিয়া যাওঁ ঘৰত যাওঁতে যাওঁ। ধুম যা